So good morning viewers. So আজি দিনটো খুব এটা স্পেশাল দিন। সো আমি ক'ত যাব ওলাইছো আজি জুনবিলি মেলা চাবলৈ। ওকে জুনবিলি মেলা যাবলৈ ওলাইছো। সো এখন আমাৰ গাড়ীখন আমাৰ ঐতিহাসিক জুনবিলি মেলালৈ আমাৰ খৰা ৰাজ্যৰ ৰাজ পৰিয়ালবৰ্গ। সো আমি আমাৰ খৰা ৰজাৰ লগতে আমি যাবলৈ ওলাইছো। সো আজি ভিডিঅ'টো খুব স্পেশাল হ'ব। সো তাত যায় আপোনালোকক A to Z সকলোবোৰ দেখাম। সো গাইজ ভিডিঅ'টো একেবাৰে চাই যাওক আৰু এইখনে হৈছে আমাৰ গাড়ীখন সৰস্বতী মাৰুতি বুলি আছে ঐতিহাসিক জুনবিলি মেলালৈ খৰা ৰাজ্যৰ ৰাজ পৰিষদ বৰ্গ। সো মানে সকলোবোৰ মানে যিখিনি মানে মেলালৈ যাব তেওঁলোকে গাড়ীৰ ভিতৰত বহি অলৰেডি আছে। সো মই বাহিৰত আছোঁ আপোনালোকক মানে ফুটেজটো দেখুৱাবৰ কাৰণে। সো ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব। সো আমি যিহেতু জুনবিল মেলালৈ যাম, সো আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব, খুব এনজয় পাব। সো বেছি দেৰি নকৰোঁ, তেনেহ'লে আমি যাওঁ আৰু ৰাতিপুৱা যেতিয়া শুই উঠিছিলোঁ মনটো একেবাৰে আপছেট আছিলে। আৰু যেতিয়া ৰজা ডাঙৰীয়া মানে ফোন কৰি ক'লে ভাইটি ওলাই আহা আজি জুনবিল মেলালৈ যাম, তো জুনবিল মেলা বুলি কোৱাৰ লগে লগে গাঁৱৰ মনটো একেবাৰে উখল মাখল হৈ গ'ল। তাতোতকৈ মোৰ বেছি ভাল লাগিলে যিহেতু মোৰ লগৰ কেইজনো মানে ওলাই গৈ আহিছে, পূৰা মানে ড্ৰেছত ওলাই গৈ আহিছে, পূৰা ফুল এক্সাইটমেণ্ট আৰু গাইজ। আৰু আজিৰ দিনটো সঁচাকৈ খুব এটা স্পেচিয়েল ডে হয়। মানে আজি দিনটোতে পাহাৰৰ মামা মামীহঁত যিহেতু ভৈয়ামলৈ আহি বিনিময় প্ৰথা কৰে ন, মানে পিঠাৰ পৰা মানে হালধি কচু যত যি মানে আলু দি আমাৰ পৰা সান্দহ পিঠা লৈ যায় মানে বিনিময় কৰি পেলাই আজি বিনিময় প্ৰথা আজি বিনিময় প্ৰথাটো কৰাৰ পিছত অহা কালিলৈ তেওঁলোকৰ মানে বিহু পাতে মানে। চ' তেওঁলোকে অহা কালিলৈ বিহু পাতে যিহেতু আজি তেওঁলোকৰ বাবে উৰুকা। চ' বহুত ভাল লাগিছে আৰু আমি এতিয়া মানে খোজকাঢ়ি আহি আছোঁ। আমি মানে ট্ৰাফিকৰ প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ গাড়ীখন মানে বহুত দূৰতে থৈ আহিলোঁ। আমি ইয়াৰ পৰা মিনিমাম 2 কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগিব মেইন মেলাখনলৈ। আমি গৈ আছোঁ কিন্তু বহুত ভাল লাগিছে ন, কি কয় বহুত ভাল লাগিছে মানে খোজকাঢ়ি যোৱা। আৰু এটা আপোনালোকে জানে আজি ইয়াত ড্ৰেছ আমাৰ ড্ৰেছ যিহেতু ট্ৰেডিশ্যনেল ড্ৰেছ হয়, আপোনালোকে জানে ট্ৰেডিশ্যনেল ড্ৰেছ এইটো আমাৰ পৰম্পৰা হয় পৰম্পৰা। ত' ময়ো হ'লোঁ ST ল'ৰা, কিয় ST ল'ৰা, কিন্তু আমাৰ কোনো ভাষা নাই মানে আমি ভাষা নাজানো আৰু আমি অনলি অসমীয়া বহি একোৱে নাজানো। যিহেতু আমি পাহাৰত থকাবিলাকে ভাষা জানে, তো মানে কি প্ৰাউড ফিল কৰোঁ আৰু এজে মানে দিব আহিছে বহুত প্ৰাউড ফিল কৰোঁ। চ' আজিৰ দিনটো খুব স্পেচিয়েল। চ' গাইজ মই আপোনালোকক আজি A to Z সকলোবোৰ দেখুৱাই যাম। চ' বলক আজি মেলাখন একদম ফালি থৈ আহোঁ। বহুত দিনৰ এটা সপোন, বহুত দিনৰ এটা আশা আজি পূৰণ হ'ল। মই দাদাক লগ পালোঁ, ময়ূৰ মিক্স আছামিজ। মই এজন দাদা খুব অনুৰাগী, মানে দাদা প্ৰতিটো ভিডিঅ' চাওঁ, প্ৰেংক কি অচম কৰে বে, চেষ্টা কৰি আছোঁ আৰু চেষ্টা মানে যথেষ্ট ভাল হৈছে, যথেষ্ট ভাল। ময়ূৰ মিক্স আছামিজ একদম এটা অচম ধামাকাদাৰ চেনেল দাদাক মই বহুত ভাল পাওঁ। আৰু ভাইটিক লগ কৰাৰ নামটো কি আছিল? এই গাঁৱলীয়া ল'ৰা আমি গাঁৱলীয়া ল'ৰা সঁচাকৈ বহুত ভাল লাগিল আহিলোঁ। মই আজি মই আশা কৰা নাছিলোঁ যে দাদাক যে এই চ' এয়া দাদাহঁতৰ পৰা শিকিছোঁ যথেষ্ট ইউটিউব জগতখনত আগুৱাই যাবৰ কাৰণে সহায় কৰিব গাঁৱলীয়া ল'ৰা চাপৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই। থেংক ইউ দাদা। বাদাম কেইটামান দিছে খাইছোঁ, বহুত ভাল লাগিছে। আজি বাদাম কেইটা হজম নহ'ব দাদা আগলৈ লগ পাই থাকিম আৰু এই ডিছ ব্লগ অৰূপ দা ভাইটিক লগ পাই বহুত ভাল লাগিলে। আপোনালোকে মই কৈছোঁ জুনবিল মেলাত হঠাৎ লগ পাই আমালৈ আগবঢ়াই আহিলে। ত' আপোনালোকে দি গাঁৱলীয়া ল'ৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু আগলৈ যাতে ভাল ভাল ভিডিঅ' বনায় তাতে আমি আশা কামনা কৰিছোঁ। থেংক ইউ দাদা, থেংক ইউ। চবফালে গাড়ীয়ে মানে ইয়াৰ পৰা মিনিমাম আমি 2 কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগিব। আমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। চ' খোজকাঢ়ি যোৱাটো মানে আমেজটো বৰ বেলেগ আৰু চ' আমি গৈ আছোঁ আপোনালোকৰ মেইন মেলাখন সম্পূৰ্ণ A to Z দেখুৱাম। আৰু ব'লক আজি এটা মানে অচম ফিল আৰু আহি চ' ফাইনেলি মানে মেলাখন পালোহি। চ' এতিয়া আমি সোমাইছোঁ আৰু গেটৰ মুখেদি। মানে কোনফালে চাব, এইফালে চাওক বজাৰ, সিফালে চাওক, কোনফালে চাব চব আছে। আজি এই মেলাখনত মানে আপুনি যি বিচাৰে সকলো বস্তুৱে পাব। বহুত ভাল লাগিছে। বলক বাকীখিনি মানে পৰিৱেশটো আপোনালোকক দেখুৱাম। চাওক এয়া হৈছে জুনবিল মেলাৰ পৰিৱেশ আৰু সেইটো হৈছে গেট 2। আৰু চাওক কিমান অগণন মানুহ, মানে যোনফালে চাব খালি মানুহ বাহিৰে মানে আৰু একোৱে নাপায়। মানুহ আৰু বজাৰ সেইটো হ'ল গেট 2, মানে মূল মেইন গেট 2। চ' বলক
আগত মানে কি কুকুৰা যুঁজ চলি আছে, পৰম্পৰাগত কুকুৰা যুঁজ চলি আছে। চ' আমি কুকুৰা যুঁজ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আহক আজি অলপমান আনন্দ কৰোঁ চাব আহিছোঁ। পাহাৰৰ পৰা অহা মামা মামীহঁতে বহুত বহি আছে চাওক, যথেষ্ট মানুহ চাওক। কুকুৰা যুঁজ চলি আছে। মেলাৰ পৰিৱেশ এটা সুন্দৰ মানে পৰিৱেশ আৰু মনোমোহা পৰিৱেশ। অগণন মানুহ যোনফালে চাব বজাৰ আৰু যথেষ্ট মানুহ মানে আজি দিনটোত পাহাৰৰ পৰা সকলো মামা মামী সকলোবোৰ ওলাই আহিছে বিনিময় প্ৰথা কৰিব মানে পৰম্পৰাবোৰ মানে অটুট ৰাখিবৰ বাবে। চ' এটা সুন্দৰ পৰিৱেশ, তাৰ মাজত যে আমি যে আপোনালোকক দেখুৱাবলৈ পাইছোঁ তাৰ বাবে একদম সঁচাকৈ আজি খুবেই মানে আনন্দিত হৈছোঁ। পাইছে বাইদেউ লখিমপুৰ কিটচেন, চাওক এইটো লখিমপুৰ কিটচেন। বা এয়া হ'ল পলু আৰু এয়া হ'ল গাহৰি মাংস এইটো, আৰু কেঁকুৰা। তাৰপিছত এইটো কি বস্তু? এইটো ব্ৰইলাৰ। আৰু এইটো কি মিছা মাছ নেকি? এইটো এই বাইদেউ এইটো মিছা মাছ নেকি? ৱাও, কেনেকৈ পিচ? 100 টকা। আপোনালোকৰ যদি খাব মন আছে তেনেহ'লে জোনবিলি আহি যাওক, খাই যাওক। লখিমপুৰ কিটচেন, বাইদেউ লখিমপুৰৰ পৰা আহিছে। কোনোবা হয়তো লখিমপুৰৰ মানে আমাৰ ছাবস্ক্ৰাইবাৰ হয়তো বাইদেউক চিনি পাবও পাৰে। চাই লওক জোনবিল মেলাৰ পৰিৱেশ। মানে দোকান পালে এইটো কি বুলি কয়? লাও খোলা ন? এইটো জাতিলাও, এইটো লাও খোলা। চাওক এইটো জাতিলাও লাও খোলা। এইটো কি কয় বোলে দাদা? এইটো লাও পানী থাকে। অঁ লাও পানী, এইটো লাও পানী। চাওক দেখি খাওঁ খাওঁ লাগিছে চাগে আপোনালোকৰ। এইটো দোকানখন কি আছিল নাম? টিৱা কিটচেন। দোকানখনৰ নাম হ'ল টিৱা কিটচেন। আপুনি ধৰা ইয়াৰ নে? আচ্ছা, আমাৰ জনজাতি মানুহৰ পৰম্পৰাগত খাদ্য। এইটো কি আছে? এইটো পেকেট বৰা ভাত। চাওক আপোনালোকৰ চাগে দেখি খাওঁ খাওঁ লাগিছে চাগে ন? যদি খাবলৈ মন আছে জোনবিলিলৈ আহি যাওক। চাওক যোনফালে চাব খালি বজাৰ, পৰম্পৰাগত খাদ্য, পৰম্পৰাগত পোচাক, মানে A to Z সকলোবোৰ বস্তুৱে ইয়াত আছে। চ' এটা ৱাণ্ডাৰফুল। এই তাত চাৰ্কাছ চলি আছে, মেলা মানে এখন পুৰা মেলা। শুকাই মেলা ন এখন পুৰা চাৰ্কাছ চলি আছে। আমি তাত যাম আৰু অলপ ধেমালি কৰিম আৰু ব্লগ। অ' মাই গড, চাৰ্কাছ। South. Swimming pool. Yes, Thank you.